दिनै अरां माहारियारि हाग्रामायाव आयेन बेरेखायै थानाय सुबुंफोरनि न' बां होस्रांदों सनितपुर जिल्ला खुंथाया। अरां माहारियारि हाग्रामानि 11,000 बिगा हायाव गोबाव समनिफ्रायनो आयेन बेरेखायै थानाय सुबुंफोरखौ होखारस्रांनाया दिनै गोजोनै जोबलांदों। मिन्थिनाय बादिब्ला गोदानै फुवारनानै सरजाबनाय मावबिथांखिनि गेजेरजों दिनै फुंनिफ्रायनो अरां माहारियारि हाग्रामायाव होस्रांनाया सोलिदोंमोन। साननै सानथामनि हाबाफारिजों आयेन बेरेखायै थानाय सुबुंफोरखौ अरां माहारियारि हाग्रामानि सनितपुर जिल्लायाव गासै 11,000 बिगा हाखौ उदां खालामगोन होननानै सनितपुर जिल्ला बेंगिरिया रोखायै मिथिहोदों। गुबुन फारसेथिं आयेन बेरेखायै न' लुनानै थानाय सुबुंफ्रा होखारजानायनि सिगांनो गाव गावनि न' बांखौ गारनानै ओंखारलांनायखौ नुनो मोन्दों। दिनै सनितपुर जिल्लानि सा 2,000 पुलिसफोरखौ लानानै गिबि सानाव गं 60 नाव आरो 50 ट्रेक्टरफोरखौ होखारस्रांनाय खामानियाव बाहायदों। ইতিমধ্যে আমি মানুহ পঠিয়াইছোঁ ইয়াৰ পৰা আৰু আজিৰ দিনত আমি টোটেল 5টা চৰ ইয়াৰ পৰা 3টা চৰত আমি 3টা টিম পঠিয়াইছোঁ ABC আৰু D আৰু E আছে আমাৰ ওৰাঙত। আটাইকেইটা চৰতে আজি এতিয়া উচ্ছেদ আৰম্ভ হৈ গৈছে আৰু এতিয়ালৈকে শান্তিপূৰ্ণ। যিমান আমাৰ শোণিতপুৰ জিলাত 11,000 বিঘা সৰ্বমুঠ যিখিনি মানে বেদখলত আছিলে আৰু এইখিনি ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ছেকেণ্ড এডিশ্যন অফ কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী টোটেলি বন বিভাগৰ ভূমি ইমান দিনে বেদখল হৈ আছিলে আৰু এতিয়া ক্ৰমান্বয়ে আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। 2টা দিনত আমি ভাবিছোঁ এইখিনি শেষ কৰিব পাৰিম। 2টা কেম্প আমাৰ আছে চিংৰি আৰু এটা ওৰাঙত আৰু তাৰ পৰা আমি মানুহ পঠিয়াইছোঁ। অকণমান ব্যতিক্ৰমী এই এভিকশ্যনটো কাৰণ ইয়াত আমি গাড়ী মটৰৰ বেছি একো ইউজ কৰিব নোৱাৰোঁ আৰু আটাইখিনি চৰ এৰিয়া, গতিকে তাত যোৱাৰ কাৰণে আমি নাও বা ট্ৰেক্টৰ আৰু যথেষ্ট সংখ্যক মানুহ পঠিয়াবলগীয়া হৈছে, লেবাৰ শ্ৰমিক পঠিয়াবলগীয়া হৈছে আৰু আমাৰ এটা বৃহৎ দল আৰক্ষী তাৰপৰা বন বিভাগৰ মেজিষ্ট্ৰেট আটাইখিনি লৈ প্ৰত্যেকটো জোনতে আমি এটা বিশাল টিম পঠিয়াইছোঁ আৰু আমি নিজেও তদাৰক কৰি আছোঁ। এতিয়া আমি তালৈকেও যাবলৈ ওলাইছোঁ চৰবিলাকত এবাৰ আটাইখিনি অপাৰেশ্যনটো কেনেকৈ হৈছে আমি চাবৰ কাৰণে। অধিকাংশ লোকেতো ঘৰ বাৰী ত্যাগ কৰিছে, তাৰ পৰা গুচি আহিছে বেদখলকাৰীসকল। হয়, সহজ হ'ব নেকি চলাব? উচ্ছেদ অভিযান সহজ হ'ব, ভাবিছোঁ সহজ হ'ব বুলি, কাৰণ প্ৰায়খিনি তেওঁলোকে আঁতৰি গৈছে নিজে আৰু যি 2-এটা আছে সেইখিনি উচ্ছেদ হয়তো আমি কৰিব লাগিব। মানুহখিনি প্ৰায়খিনি মানুহ নগাঁও আৰু মৰিগাঁও জিলাৰ আছিলে আৰু মৰিগাঁও আৰু নগাঁও জিলা প্ৰশাসনেও তেওঁলোকক নিয়াৰ ক্ষেত্ৰত বা তেওঁলোকৰ ৰিহাবিলিটেট কৰাৰ ক্ষেত্ৰত চৰকাৰী মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশনা অনুযায়ী তেওঁলোকে যিখিনি ভূমিহীন প্ৰকৃত মানুহ আছে তেওঁলোকক যাতে ক'ৰবাত তাত সংস্থাপন দিব পাৰি তেনেকুৱা ধৰণৰ তেওঁলোকেও পৰিকল্পনা প্ৰস্তুত কৰিছে। আজি কেই বজালৈকে চলিব উচ্ছেদ অভিযান? সাধাৰণতে উচ্ছেদটো আমি সন্ধিয়াৰ আগে মানে ডেষ্টিনেশ্যনৰ পৰা কেম্প আহিবই লাগে। আমি আশা কৰিছোঁ 3 বজাৰ ভিতৰত আমি আজিৰ কামখিনি সম্পূৰ্ণ কৰিব পাৰিম আৰু কাইলৈ আকৌ ৰাতিপুৱাৰ পৰা আমাৰ চলিব। এই 2টা দিনত আমি ভাবিছোঁ যে শোণিতপুৰ জিলাক আমাৰ পাৰ্টখিনি ওৰাং এই গোটেই অপাৰেশ্যনটো 2খন জিলা সাঙুৰি আছে, শোণিতপুৰ আৰু দৰং। আমি প্ৰথম 2 দিন শোণিতপুৰত লৈছোঁ। এই 2টা দিনত আমি আশা কৰিছোঁ আমাৰ জিলাৰ মানে যিমানে বেদখলীকৃত ভূমি আছে এইখিনি মুক্ত হ'ব, বেদখল মুক্ত হ'ব। থেংক ইউ ছাৰ। মোহাম্মদ ৰফিকুল ইছলাম। কিমান বছৰ ধৰি আছে ইয়াত 19 বছৰ হ'ল। 19 বছৰ। ক'ৰ পৰা আহিছিলে? এই ডিং ৰৌমাৰী গাঁৱৰ পৰা আহিছিল। ইয়াতে কিমানমান পৰিয়াল আছে? অনুমানিক 200-300 মান হ'ব লাগে। এইটো কি চৰ বুলি কয়? এইটো বিস্কুটি চাপৰি বুলি কয়। এতিয়া আপোনালোকে ক'লৈকে যাব? এতিয়া ক'ত যাম, যাবলৈ কোনো জেগা নাই। এই নদীৰ ওচৰত ঘৰটো ৰাখিছোঁ, ইয়াতে থাকিব লাগিব। চৰকাৰক কি ক'ব? চৰকাৰক কি ক'ম, যদি চৰকাৰে কিবা হিত ব্যৱস্থা কৰে কোনো ঠাইত দিয়ে তেতিয়াহ'লে যাম, নহ'লেতো নদীৰ কিনাৰতে থাকিব লাগিব। হয়, এতিয়া পৰিয়াল আছে, আপোনালোকৰ ল'ৰা ছোৱালীটো স্কুলত যায়? স্কুলত যায়। তেওঁলোকতো এতিয়া যাবলৈ দিগদাৰী হ'ল। হয়, থাকিম গোৱা নাই, খাবলৈ জেগা নহ'ব। ইয়াত চৰকাৰী স্কুল আছে নেকি? ইয়াত নাই, তিনিটকীয়াত আছে। তিনিটকীয়াত আছে। হস্পিটেলৰ কিবা? হস্পিটেল ইয়াত নাই, ইয়াৰ পৰা 2.5 কিলোমিটাৰ দূৰত আছে। চাপৰিতে আছে? নাই, হস্পিটেলটো চাপৰিত নাই, টমাটিতে আছে। স্কুলটো চৰকাৰী মাটিত আছে। হয়, আপুনি এনেই ইয়াতে কিমান বিঘামান মাটি হেৰি কৰিছে খেতি বাতি? ইয়াতে 11 বিঘা মাটি আছিল। 11 বিঘা খেতি বাতি কৰিছে। ঠিক আছে। বনি থাকে, মোৰ ঘৰ ইয়াত নাই। মই আহিছোঁ বনিৰ কৰিব লাগে, খেল কৰিব লাগে। 5টা বজাত আহিছোঁ, তাৰপিছত ভাঙি এতিয়া যোৱা নাই, গাড়ীটো আহিছে পিছত ভাঙি। কেতিয়াৰ পৰা আপোনালোকে ইয়াতে বসবাস কৰি আছে? এইটো আজি মোৰ ইয়াত যিমান বয়স হৈছে এতিয়াই হৈছে। কিমান বছৰ? হয়, এতিয়া ইয়াত 30 বছৰ মোৰ হ'ল। মোৰ দেউতা আছিলে যে সেইটো ইয়াতে মৰিলে। মোৰ মিনিমাম 60-70 বছৰ হৈ গ'ল মোৰ দেউতা। মোৰ এতিয়া হ'ল মিনিমাম 70 বছৰ। ইয়াতে আপোনালোকৰ খেতি মাটি আৰু ক'ৰবাত আছিল নে? ইয়াতে আছিলে, অকণমান মাটি আছিলে, বেছি নাই।
8-9 বিঘা মাটিও নাছিলে এতিয়া কি খাম কি কৰিম জানো চৰকাৰ কি মই চৰকাৰে এটা কথা কৰিম যে সেই ব্যৱস্থা কিবা কৰে যিটো ভাল হয় সেইটো কৰিব যিটো কৰি আছে সেই মতে ভাল কৰি আছে কৰা নাই মোক বহুত ভাল লাগিছে पायनिर एकाडेमि बर्मायाव एचएस पास इयारनि मुं थिसननाया सोलिगासिनो दं। पायनिर एकाडेमि बर्मायाव एचएस पास इयारनि साइन्स आरो आर्ट्स मोन्नैबो आयदानि मुं थिसननाया सोलिगासिनो दं। गुन गोनां सोलोंथाइखौ लानो थाखाय पायनिर एकाडेमि बर्मायाव एचएस पास इयाराव मुं थिसननो गोसो गुदुं जानाय फरायसाफोरा साइन्स आरो आर्ट्स मोन्नै आयदानि गेजेराव सायख'नानै मुं थिसनफैनो हासिगोन। पायनिर एकाडेमि बर्मायाव आलादायै नीट आरो JEE नि कचिंबो होफानाय जायो। पायनिर एकाडेमि बर्मायाव थानानै फरायनो हानाय राहानि थाखाय हौवासा आरो हिन्जावसानि हस्टेलनि खाबुबो दं। बेनिखायनो गोसो गुदुं फरायसा आरो बिगोमा नोंथांमोनहा 9707537065 8638054125 6000410073 7576020620 नङाब्ला www.pioneeracademyburma.organization आरो pioneeracademyburma@gmail.com नि गेजेरजों फोनांजाब खालामनो हागोन।